নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ কেইটিমান অসমীয়া কুইজ। লগতে চেনেলটি ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটি বজাবলৈ নাপাহৰিব। আহক ভিডিঅ'টি ষ্টাৰ্ট। প্ৰশ্ন 1 নম্বৰ, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ নগাঁও আলিপুখুৰীত। 2 নম্বৰ প্ৰশ্নটো হ'ল, শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ লখিমপুৰ জিলাত লেটেকুপুখুৰীত। 3 নম্বৰ প্ৰশ্নটো আছিল, ছৈয়দ আব্দুল মালিকৰ জন্ম ক'ত হৈছিল? উত্তৰ গোলাঘাট জিলাৰ নাহৰণিত। 4 নম্বৰ প্ৰশ্নটি আছিল, কবি দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম ক'ত হৈছিল? উত্তৰ যোৰহাটৰ পছিয়া গাঁৱত। 5 নম্বৰ প্ৰশ্নটি আছিল, অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম ক'ত হৈছিল? উত্তৰ নগাঁৱৰ উৰিয়া গাঁৱত। 6 নম্বৰ প্ৰশ্নটি আছিল, সাহিত্যিক জীনা বৰুৱাৰ জন্ম ক'ত হৈছিল? শুদ্ধ উত্তৰটি বাছি কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, আজি আছিল এইখিনি ভিডিঅ'।